হেল্ল' এভৰিৱান, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আজি নতুনকৈ ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। আৰু এতিয়া বাজিছে 8:30 আৰু মই উঠিলোঁ 7 বজাতে। মই ৰাতিপুৱাৰে পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি দিনটো মই কি কৰোঁ কি নকৰোঁ তাকে আজি আপোনালোকক দেখাম। সেইবাবে মই ৰাতিপুৱাৰে পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এটা জেগাত যোৱা কথা আছে, আৰু ক'ত যাম জেগাটোলৈ সেইটো আপোনালোকক দেখাম। কিন্তু এতিয়া নকওঁ, যেতিয়া যোৱা হ'ব তেতিয়া সেই মুহূৰ্ততে ক'ম আৰু, কাৰণ নাযাবও পাৰোঁ। যদি যোৱা হয় তেতিয়াহে ক'ম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব। এটা ছাবস্ক্ৰাইব কৰি দিলে একো নাযায়, কাৰণ ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে ভাল পাব, কাৰণ মই নতুন ভিডিঅ' দি থাকোঁ, সেইবিলাক আপোনালোকে পাই থাকিব। কিছুমানে কয় যে তোমাৰ ভিডিঅ'বোৰ যে দেখি নাথাকোঁ বুলি কয়। সেয়ে মোক কৈছোঁ, যদি ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু ছাবস্ক্ৰাইব কৰি যদি অল কৰি দিয়ে, তেতিয়া মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে আহি থাকিব আপোনাৰ মোবাইলত। তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। কিন্তু ছাবস্ক্ৰাইব কৰাৰ পিছত অল কৰি দিব। বহুতে মোক কৈ থাকে যে তোমাৰ ভিডিঅ'বোৰ নেদেখোঁ, সেইটো কথা। তো এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া গৰম পানীত কৰি থৈছোঁ গা ধুবৰ কাৰণে। এইফালে পৰি আছে গোটেই বাচনখিনি, এইখিনি ধুবলৈ আছে। প্ৰথমতে মই বাচনখিনি ধুই লওঁ, তাৰপিছত বাকীখিনি কাম মই ষ্টাৰ্ট কৰি যাম এফালৰ পৰা। আপোনালোকে ভিডিঅ'টো চাই থাকক। হেল্ল' এভৰিৱান, গা পা ধুই আহিলোঁ, আৰু এতিয়া মই বনাব লৈছোঁ এয়া দালিতে দিছোঁ মই দিছোঁ দালিতে তেলি কচু, ঔটেঙা, কুকাৰত দি মই এনেদৰে বনাম। হেল্ল' এভৰিৱান, মই ভাত পানী বনাই আজৰি হ'লোঁ, আৰু এতিয়া ওলাইছোঁ, মানে বাৰীফালে অলপ ওলাইছোঁ। তিতা ফুল আজি বইল কৰি আলুৰ লগত পিটিকা দি খাম বুলি ভাবিছোঁ। আৰু আপোনালোকক দেখাওঁ, আমাৰ ধুনীয়া ধুনীয়াকৈ তিতা ফুল ওলাই আছে। আমাৰ সলনি মানুহে ইয়াক আনি পিটিকা কৰি খায়, আৰু এইটো সময় ছিজনে তিতা ফুল ওলোৱা। আমাৰ এইকেইটাহে থাকিলেগৈ, গোটেইকেইটাহে থাকিলে তিতা গছ। এইখিনি ছিঙিব যাম এতিয়া আহি। মই এতিয়া এইখিনি এনেকৈ ধুই ল'লোঁ, আৰু এইখিনি মই কুকাৰত দি দিম আলুৰ লগত, কাৰণ ভোক লাগিছে জলদি হ'বৰ কাৰণে মই ইয়াত কুকাৰতে বইল কৰিম। বেলেগকৈ বইল কৰিলে অলপ দেৰি হ'ব, সেইকাৰণে ইয়াতে বইল কৰি লওঁ। এটা চিটি মাৰিলে হৈ যাব। হেল্ল' এভৰিৱান, মই তিতা ফুলখিনি পাতত দি আহিলোঁ, আৰু সেইখিনি হয় মানে মই আপোনালোকক দেখাওঁ অলপ কাপোৰৰ কালেকশ্যন। মই চেলৰ কাৰণে আনি থৈছোঁ কাপোৰ কেইযোৰমান, আৰু তাৰে কেইযোৰমান গ'ল, মানে মানুহে নিলে, আৰু কেইযোৰমান আছে। আৰু কেনেকুৱা ধৰণৰ কাপোৰ আছে মই আপোনালোকক থুলমূলকৈ দেখাওঁ, কাৰণ সময়ো কম, কাৰণ পিছবেলা আমাৰ যাব আছে এটা জেগাত। কলা তিল জিলিকি উঠিল, হাঁহিতে চাই নে লাগিল পিছলি পৰি। এভৰিৱান, এতিয়া মই ভাত খাব লৈছোঁ, আৰু অলপ আগতে খালোঁ হ'লে, কিন্তু আলহী আহি দিলে ভাতখিনি বৰা ভাগে মই আলহীক মাতিলোঁ। তো এতিয়া খাইছোঁ মই এইফালে দালি, কচু দালি, এইফালে ঢেকীয়া ভাজি, আৰু এইফালে আছে তিতা ফুলৰ পিটিকা আলুৰ লগত। আৰু এতিয়া মই পটাপট খাই লওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। চাই থাকক তেনেহ'লে মোৰ ভিডিঅ'। হেল্ল' এভৰিৱান, এতিয়া আমি ওলাই গৈছোঁ মাকুমলৈ, মাকুম বাৰেকুৰি। সেইদিনা যোনফালে গৈছিলোঁ আজি সেইফালে যাওঁ, কিন্তু আজি বেলেগৰ লগত যাওঁ। আজি ৰাস্তাটো জনা মানুহৰ লগত যাওঁ। চ' আজি কাৰ ফালে গৈ আছোঁ দেখুৱাম আপোনালোকক, আপোনালোকে ভিডিঅ'টো চাই থাকক। হেল্ল' এভৰিৱান, আমি পালোহি পেহী ঘৰত, আৰু পেহী ঘৰত আজি কাৰেণ্ট নাই।
তো চ'লাৰতে কাৰেণ্টটো পোহৰ হৈ আছে। তো এতিয়া আমি ভাত পানী খাই যাম, ৰাতি চাওঁ কিমান দেৰি হয়। আৰু এইফালে পেহীয়ে ভাত বনাবৰ কাৰণে যোজা চলাইছে, দেখাম বাৰু আপোনালোকক মানুহবিলাকে কি কৰি আছে। এতিয়া পেহীয়ে তাত বৈছে, ৰাতি হ'লেও দেখাই দিছোঁ দেই, ধুনীয়া লাগিছে। আৰু এইফালে পেহাই হাঁহ এটা মাৰিলে, এইফালে চক আজি হাঁহ মাংসৰে একদম ধুনীয়াকৈ খাম আৰু পেহী ঘৰত। ভালকে জোৰকে ফুৰা, জোৰ দে জ্বলাব নোৱাৰিছে, জ্বলা এইয়া আমাৰ পেহা মাংস কাটিছে, হাঁহ মাংস। আৰু আমাৰ পেহীটো ভাতৰ চৰুটো দেখাই দিওঁ দেই। আমাৰ এইফালে ভাতৰ চৰু পেহীহঁতৰ, এইফালে গেছ ষ্টভ, এইফালে জুইতে মাংসটো বনাব পেহীয়ে। জুইত বনালে খাই ভাল লাগিব ন পেহী? এইফালে জুইত মাংস বনাব, তাৰপিছত এইফালে কিবা কিবি বনাব আৰু এইফালে আমাৰ খানা হৈ গ'ল। এয়া হাঁহৰ মাংস, এইফালে দালি বনাইছে আৰু আছে চাটনি আচাৰ এইবিলাকে। আৰু এতিয়া আমি খাই লওঁ। আৰু এতিয়া মই পেহাক সেৱা ধৰি লৈছোঁ, কাৰণ জোৱাই দেখাব আহিছিলোঁ, কিন্তু জোৱাইজনে সেৱা কৰিব নোৱাৰে, সেইবাবে মই কৰি লৈছোঁ। আৰু আগখিনি সময় মানে ফূৰ্তি ফাৰ্তা হাঁহি ধেমালিয়ে পাৰ হৈ গ'ল। ভাত খোৱাৰ পিছতে মই সেৱাটো ধৰিছোঁ। আৰু এইফালে পেহাই জনাই আছে, আপোনালোকে শুনকচোন কেনেদৰে মোক আশীৰ্বাদ কৰিছে। আৰু এই সেৱা মূল ধৰিছে সবাই, তাকে সেৱা মূলত আমাৰ জন্ম কোনো কি শক্তি আছে, তাকে যেনেকে আশা কৰি আহিছোঁ সেইমতে আৰু ভালে কুশলে আৰু যাবি আৰু ভৱিষ্যতলৈকে আৰু যেনেকে ভালে কুশলে থ'ব আৰু একো এটা হ'ব নালাগে। আৰু যেনেকে কিবা যদি হ'বলগীয়া আছিলে এইখিনি সকলোখিনি আৰু আজি পালৰ পৰা আৰু যেনেকে আমাৰ থলৰ দেৱ দেৱীসকলে আৰু অষ্টবোৰ যেনেকে আমাৰ নাম গুণে আছে, সেইমতে আৰু এই আপোনাৰ এই নাম গুণে আৰু এইজনী আমাৰ পেহী। আৰু এতিয়া আমি গৈ থাকোঁ, আৰু পেহীয়ে ধুনীয়াকৈ খুৱাই বুৱাই পঠিয়ালে, আৰু পেহাক সেৱা ধৰিলোঁ। আৰু এতিয়া গৈ থাকোঁ, 10টাও বাজিলে, হয় নাই? ভালে কুশলে যাবা আৰু দেই, যোৱা। গৈ থাকোঁ আৰু দেই। হেল্ল' গাইজ, আমি আহিলোঁগৈ পেহী ঘৰৰ পৰা, আৰু অহা আধা ঘণ্টামান হৈ গ'ল। এতিয়া শুবলৈ লৈছোঁ, আৰু এতিয়া পাইছে 11টা, আহোঁতে দেৰিও হৈ গ'ল। তো এতিয়া আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ দিনটো মই কি কৰিলোঁ তাকে আজি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু ক'ত গ'লোঁ, কাৰ ঘৰত গৈছিলোঁ, চব দেখালোঁ। তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুন ভিউৱাৰ্ছ আছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব। আকৌ লগ পাই আছোঁ মোৰ আন এটা নতুন ব্লগৰ সৈতে। আজিলৈ বাই বাই, গুড নাইট।